হেল্ল' বন্ধু বান্ধৱীসকল, মই আমি নিব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈছোঁ আপোনালোক সকলৰ কাৰণে 12-18 নতুন ৱাল টাইল চাইছে। তো আপোনালোক মই এটা ডিজাইনবোৰ দেখুৱাইছোঁ। 12-18 নতুন কালেকশ্যন আহিছে। তো এইটো ডাৰ্ক, এইটো হৈছে হাইলাইটাৰ ওপৰত হৈছে লাইটটো নতুন ডিজাইনবোৰ আহি গৈছে। এইবোৰ চব গোটেইকেইটা নতুন ডিজাইন আহিছে। তো এইটো ফ্ল'ৰটো মেচিং আহিব ৱালৰ লগত, যোনটো আপোনাৰ ৱাল চাই চব গোটেইকেইটা ৱালৰ লগত ফ্ল'ৰটো মেচিং হ'ব। এইটো গল্ডেন আৰু হোৱাইট আছে। তো এইটোতো ফ্ল'ৰ মেচিং পাব আপুনি, ধুনীয়া ডিজাইন হয়। এইটো চাই লওক, এনেকুৱা মেচিং পাব বাথৰুমৰ কাৰণে বহুতে বেছি ধুনীয়া ডিজাইন হয়। তো ৱাটাৰপ্ৰুফ হ'ব। তো এইটো আছে ব্ৰাউন কালাৰতো, এইটো পাতৰ ডিজাইন আছে। ওপৰতো লাইট, মাজতো হাইলাইটাৰ, তলতো ডাৰ্ক। তো এইফালে এটা চাই কালাৰ ফ্ল'ৰ মেচিং পাব। এইটো ধুনীয়া ডিজাইন হয়। তো এইটো মানে হাই চেলিং হয়, চবচে হাই চেলিং এইটো হয়। তো এইটোৰ লগতো ফ্ল'ৰটো মেচিং পাব, বহুতেই বেছি ধুনীয়া এইবোৰ ডিজাইন। তো ৱাটাৰপ্ৰুফ ডিজাইন হ'ব। তো এইফালে আছে উডেনতো চাব পাৰে। এইবিলাকৰ লগতো ফ্ল'ৰ মেচিং পাব। এইটো এটা ডাৰ্ক কালাৰটো, এইটো ফ্ল'ৰ মেচিং ফ্ল'ৰ পাব। তাৰ এটা হাইলাইটাৰ, এইটো লাইটটো আছে পিংক ব্ৰাউন কালাৰটো আছে। তো এইটো আছে গ্ৰীণ কালাৰত, তো ওপৰতো বক্স আছে, আছে চাই লওক। ফুলৰ ডিজাইন বহুতে বেছি ধুনীয়া। তো এইফালে এনেকৈ মিলি যাব এটাৰ লগত এটা ডিজাইন। তো এইফালে এটা আছে, এইটো হাইলাইটাৰ দুটা আছে। এইটো এটা হাইলাইটাৰ, এইটো এটা হাইলাইটাৰ আছে। তো এইটো এটা আছে গ্ৰীণত। তো ইয়াতে হাইলাইটাৰ দুটা আছে, এইটো এটা হাইলাইটাৰ আছে। তো এইটো এটা হাইলাইটাৰ আছে। ওপৰতো লাইটটো, তলতো ফ্ল'ৰ মেচিং পাই যাব। তো গোটেইকেইটা ৱাটাৰপ্ৰুফ হয়। তো আপোনালোক মই গোটেইকেইটা এবাৰ ডিজাইনটো দেখাই আছোঁ। প্ৰিমিয়াম কোৱালিটি হ'ব। তো বহুতে বেছি ধুনীয়া লাগিব বাথৰুমৰ কাৰণে। বাথৰুমতো লগাব পাৰে, আপোনালোকে কিটচেনতো লগালে। তো কিটচেন লগালে আপুনি যিটো অকল এইটো কিটচেনত লগাব পাৰে। তো এইফালে আছে চাই লওক, এইটো এটা ডলফিন ডিজাইন আছে। তো এইটোতো আপোনাৰ ফ্ল'ৰটো মেচিং পাব। এইটো গোটেইটো কনচেপ্ট হয় এটা। চ' গাইজ, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।